শুনছো বোলে আমাৰ ঘৰত থকা বোৱাৰীজনী দেউতাকে হেনো গোটেইখন বিচাৰি ফুৰিছে হেনো ৰুবুকে সেই ছোৱালীজনীকে এই ন বোৱাৰীজনীক বিচাৰি বিচাৰি হেনো আজি আমাৰ ঘৰ পাবহি বুলি কোৱা শুনছো। মই হ'লে ক'ব নোৱাৰো দেই এইবোৰ, মই হ'লে গোটেই বাহিৰে কৈ দিম আৰু ভকাক লোকৰ কথা শুনিবলৈ নাই আকৌ মই আকৌ আমুকি কলিয়ে লোকৰ কাৰণে কথা শুনিবলৈ নাই দেই বুঢ়া কালত। এইবোৰ জগৰ লগাই ফুৰিব বেলেগৰ ল'ৰাই, মোৰ ককাইদেউ ল'ৰা হ'ল কিডাল হ'ল এইবোৰ কাম কৰি জগৰ লগাই ফুৰিব ছোৱালী বলাই ফুৰিব। মই লোকৰ সেই ছোৱালী কথা শুনিবলৈ নাই দেই, ছোৱালী দেউতাকৰ কথা চবকে ওলাই যা বুলিহে কাম আৰু চব ওলা বুলিহে কাম আৰু কথা নাই বতা নাই। এই ৰুবুটোৱে ছোৱালীজনী আনি পেলাই ইয়াত সোমাই দিলেহি। এতিয়া নাথাকিবি বুলিও ক'ব নোৱাৰা হ'লো, থাক বুলি ক'লো এতিয়া সেই নোযোৱা হ'ল নহয় আমাৰ ঘৰখনৰ পৰা। দিগদাৰ পাওঁ নহয় এইবোৰ জাষ্ট পাওঁ মই। কাম কৰিছে বাৰু নকৰা নহয় বোৱাৰীজনীয়ে, হ'লেও আৰু পাই লোকৰ এনেকৈ সেই মানুহবোৰক কিমান আৰু সেই খুৱাই থাকিম আৰু ইফালে আমাৰো অৱস্থা সেই এনেকুৱা টনা যোৱা পইচা পাতি নাই, লোকৰ মানুহক কেনেকৈ খুৱাই থাকিম। অ কলি পেহী হেৰিয় আমাৰ জিম্পি দেউতাকহঁতে সেই জিম্পিক বিচাৰি আহিছে, তিনিআলিটো পালেহিয়ে বুলিছে আৰু মোক বোলে ইয়াতে খুন্দি পেলাব বুলি কোৱা শুনিছোঁ, দগৰি পেলাব হেনো ইয়াত আহি। সেইটো কাৰণে মই সেই পিছপিনৰ সেই পুখুৰী পাৰেদি অকণমান সেই পলাই দিওঁ জিম্পিয়ে মই। দেউতাকহঁত যোৱাৰ পিছত আহিম দেই পেহী, আপুনি নক'ব দেই ইয়াত আছিলোঁ বুলি আমি নক'ব, আকৌ আহিম দেই দেউতাকহঁত গুচি যোৱাৰ পিছত আকৌ গুচি আহিম। কেছটো মানে গৰমেই নেকি? আমাৰ ঘৰত সেই হুলস্থুল কৰিলে কিন্তু মোৰ হাত উঠি যাব আকৌ। আমুকি কলিয়ে আকৌ লোকৰ কাৰণে কথা শুনিবলৈ নাই। এতিয়া মই কি কৰিম ক? এই দেউতাকে কি ছোৱালীজনী লৈ যামহি বুলি কৈছে নেকি? অঁ আকৌ জিম্পি দেউতাকে বোলে জিম্পিক এপাল লৈ যাবহি বোলে, তাৰপৰা বোলে বেলেগত বিয়া দিব হেনো, মোৰ লগত হেনো বিয়া দিবলৈ নিবিচাৰে হেনো। ক'ব নোৱাৰো দেই, মোক বোলে এটা খুন্দি পেলাব বুলি কোৱা শুনিছোঁ। মই যাওঁ, আপুনি অনুগ্ৰহ কৰি নক'ব দেই, মোৰ জীৱনৰ কথা আছে। অঁ পেহী আজি বচাব আৰু দেই। ক'ত আছে ৰাইট কহটো? মোৰ ছোৱালীজনী আনি সোমাই থৈছে ইয়াত, চাওঁ একদম দগৰি পেলাওঁ তোক। আপুনি এটা নজনা ভেকচন নুজুৰিব দেই। এখেতৰ ছোৱালীজনী হেৰি পলাই আহিছিলে এসপ্তাহমানৰ আগতে, গোটেইখন চলাথ কৰিলো বিচাৰি বিচাৰি নাই। লাষ্টত গম পালো হেৰি ল'ৰাজনৰ পেহীয়েক আপুনি বোলে, আপোনাৰ ঘৰত সোমাই আছেহি বুলি কোৱা শুনিছো শুকানে পোহুকানে। আমি এইকেইদিন গোটেই চলাথ কৰি ফুৰিছো ছোৱালীজনী, বিচাৰি ফুৰিছো, বিচাৰি পোৱা নাই। ভালে ভালে ছোৱালী আমাক গতাই দিয়ক আৰু এই ল'ৰাজনকো গতাই দিয়ক, এহেকা দিব লাগিব তাক। কথা নাই বতা নাই, মই সেইবোৰ হেৰি কৰিবলৈ থকা নাই নহয় ইয়াত। মোৰ ঘৰখনত নিজৰে খাবলৈ নোযোৱা লোকৰ ঘৰ মানুহ মই কেলে ভৰাই থ'ম বাৰু? কোন মোক খাই আপোনালোকক সেইবোৰ কথা কৈছে হয়নে? কোন লগনীয়ানো সেইকেইটা? চাওক বাইদেউ, আপোনাৰ লগত মোৰ একো দুশ্মনী নাই। ছোৱালীজনী ভালে ভালে আমাক গতাই দিয়ক, তাৰপিছত সেইবোৰ পিছৰখিনি আমাৰ হ'ব। কি উচিত শিক্ষা দিব লাগে আমি দিম ল'ৰাজনক, এনেকৈ ঠগিলে নহ'ব নহয়। এই সেইকাৰণে ভালেৰে কৈ আছো দেই। মোৰ ঘৰতে মোৰ জমিনতে আহি পেলাই তেনেকে ধমকি নিদিবা আকৌ দেই মোক। কেইবাৰ ক'লো এতিয়ালৈকে, 10বাৰমান ক'লো মোৰ ঘৰত কোনো নাই বুলি। হে? আমাৰ এখেত এতিয়া ঘৰত নাই আকৌ। ঘৰত থাকিবলৈ হ'লে আপোনালোকক এনেকে হেৰি মোক উল্টা পুল্টা বদনাম দিয়ে, দিলেহেঁতেন আকৌ। পটককে খাম মই জানো আকৌ দেই। আপোনালোকৰ গাঁৱৰ বগীমাই নামৰ বুঢ়ীজনীয়ে আমাক খবৰ দিলে ইয়াত আছে বুলি। আমাৰ সেইফালে সেই মিতিৰৰ মানুহ আছে নহয় বগীমাই, এই মিছা কথা নাই কোৱা বগীমাই। বিশ্বাস কৰক দাদা, মোৰ ঘৰত কোনো নাই। ঘৰত যদি চাব বিচাৰে চব চেকিং কৰি, কোনো নাই মোৰ ঘৰত পাই। মই এফালে যাবলৈ ওলাইছিলো শাৰী চাৰী পিন্ধি গোটৰ মিটিঙলৈ। আপোনালোকে যে দেৰিহে কৰি আছে মোক।
নাজানো আৰু কোনে সঁচা কথা কৈছে কোনে মিছা কথা কৈছে কিন্তু মোৰ ছোৱালীজনী যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে মই শান্তিত নবহোঁ মোৰ ঘৰ ডাঙৰ ছোৱালী তাই আৰু যোনটো ল'ৰালে পলালে সেই ঘৰৰ লগত মোৰ একো ভাল নাই আপোনালোকৰ ককাইদেউ কথা কৈছোঁ একেবাৰে নামি শত্ৰু পুৰা সেই ঘৰলৈনো যাব লাগেনে মোৰ ছোৱালীজনী হ'ব আজিলৈ আহিছোঁ পাবলৈ হ'লে কিন্তু ল'ৰাটোক খুন্দি পেলাম মই আগতে কৈ দিব ব'ল গজেন মই উলিয়াইহে এৰিম পুংটো আহিছিলে যেতিয়া চাহ জলপান এটা খাই যাওক বিহু বতৰ নালাগে নালাগে ইয়াত আমি চাহ জলপান খাবলৈ অহা নাই ছোৱালীজনীহে বিচাৰি আহিছিলোঁ আমি আকৌ আহিম এদিন ব'ল হৰমোহন যেনে তেনে আজি বচাইছো এইকেইটাক ছোৱালী বাপেক দেখোন পুৰা জুই হৈ আছে পাবলৈ হ'লে আমাৰ সেই ৰুবুক থৈ পেলাব আৰু এইটো ডুবৰি পেলাব যেন পালো আৰু দেই দেউতাহঁত আহিছিলে নেকি বাৰু মই বহুত দুখ লাগিছে মোৰ সিমান যে থাকি দিছো আৰু এতিয়া কান্দি দেখালে কিডাল হ'ব পলাই আহিব আকৌ জানিছিলা এতিয়া কান্দি লাভ নাই নহয় তোমাৰ কাৰণে এতিয়া মোৰ ককাইদেউ ল'ৰাটো এই মাৰ খাবগৈ এতিয়া কোনোবা দিনা তোমাৰ দেউতাহঁতৰ পৰা আজি মোক কৈছে বোলে সেই ৰাক্ষসটো কেনি গ'ল পিছে মোৰ ছোৱালীজনী ককাই দিয়ক বোলে ল'ৰাটোক বোলে মই 2 গৰমমান দি বোলে চিধা কৰি পঠিয়াম সেইদে বুলিহে কৈছে সেইদে বুলি কৈছে নেকি আৰু কি কৈছে আৰু কিটো ক'ব তোমাক ঘৰলৈ লৈ যোৱা মতলবত আছে আৰু আমাৰ ৰুবুক দুপিটামান দিয়া মতলবত আছে আৰু পিছত চাগে তোমাৰ বেলেগৰ লগত বিয়া দিয়া ধান্দা কৰি আছে দেউতাইনো কেলে বুজি পোৱা নাই বাৰু মইতো ৰুবুক বহুত ভাল পাওঁ ৰুবুও মোক ভাল পায় আমি বিয়া হ'লোৱেই আৰু এতিয়া আৰু কেনেকেনো ঘূৰাই নিবলৈ আহিছে বাৰু কোন বুজিব লাগে ৰুবুকত গ'ল এতিয়া ৰুবুক পাবলৈ হ'লে খুদি পেলাব ৰাস্তাতে কেনি গ'ল চেনীগুটি ঘৰতে আছে মই আকৌ ওলালেকে গুচি আহিলোঁ গাড়ীখন যোৱা দেখি দেউতাহঁতে ইমান বিচাৰি ফুৰিছেনে মোক বাৰু বিচাৰিবই আৰু ছোৱালী না পাত্তা হৈ গ'ল পলাই দিলে পলাব জানিলা হ'লে আকৌ এতিয়া কান্দি লাভ নাই বুজিছা নাই কালি কোন আহিছিলে আমাৰ ঘৰলৈ গাড়ী চাৰি লৈ পেলানি মই সেই দূৰৰ পৰা দেখিছোঁ গাড়ীখন ওলাই যোৱা কি বুলি কয় ভুলতে সোমালে সি কাৰোবাৰ ঘৰলৈ আহিছিলে ফ্ৰেণ্ড নে কি বোলে মানুহ এঘৰ বিচাৰিছিলে মই বোলে নহয় বোলে ঘৰ কলিহে মোৰ নাম বোলো এই ভুলতে সোমালে বোলে সেইদে বুলি ক'লে ওলাই গ'লগে হ'বই নোৱাৰে কোনোবা ধৰুৱা চাগে তই যেনি তেনি ধাৰ লৈ ফুৰা নহয় কোনোবা এদিনা ধৰুৱাই আহি ঘৰতে তোক নচেয়া যদি মোক কবি তই এই মানুহটো মুখত কি আছে বাৰু ইমান তিতা কথাবোৰ ক'ব জানে ঐ কোন ধৰুৱানো মই বহুত দিন ধাৰ লোৱাই নাই ধাৰ নলয় তই ধাৰ নোলোৱাকে চলি আছ যোৱা বছৰ সেই গোটৰ মানুহে আহি পেলাই গোটৰ মেনেজাৰ আহি ঘৰত টিং খুলিছিলেহি মনত আছে নাই তোৰ যেনে তেনে মই সেই যোগাৰ কৰি পেলাই 1000 টকা দি পঠিয়াইছোঁ তেতিয়াহে মান্তি হৈছে তই তাক গোটেই ঘৰ উৰাই দিবি তই কলিয়ে ধাৰ ল'বই লাগিব ঘৰত লাও টুকুৰা এটা থাকিলে সেই কেনেকৈ চলিমনো কোনে দিব মোক পইচা কেনেকৈ দিছিলে আপুনি মোক চলিবলৈ গোটেই পইচা লৈ লৈ চলি থাকোঁ ঘৰলৈ টেবুল চকী আনো পিয়াজ খানা বাহিৰে একোৱেই নাই সেইকাৰণে টেবুল চকী আনিবলৈকে পইচা লৈছিলোঁ গডৰেজ এটা আনিলোঁ সেইবোৰ কৰিবলৈকে পইচা লৈছোঁ মই মাৰি থাকোঁ নহয় পিছত 400 দি মাৰি থাকোঁ মই নিজে উলিয়াই থাকোঁ পইচা যেনেকৈহে কৈছোঁ যেনিবা সেই গোটেই ধাৰখিনি আপুনিহে মাৰে যেনিবা এই মানুহজনী মুখখনত জুই দিলেও নুপুৰে অহা দিনাৰ পৰা একদম টেক মোক একেবাৰে কেনেকৈ বকিব ঈশ্বৰ গোটেই ধ্বংস কৰি পেলালে মোৰ জীৱনটোৱে মই ধ্বংস কৰিলোঁ মই আজি জীয়াই আছোঁ কাৰণেহে আপুনি জীয়াই আছে নহ'লে মদ খাই সেই গেলাগাল খাই হাত বন গজিলেহেঁতেন কিমান তদাৰক কৰি থাকোঁ বুজি নাপায় আকৌ সেইটো কথা অকণমান ওলাইহে যাওঁ এই চবৰ মুখ চাই থকাতকৈ গৈছে যাওক এটুপি খাই পেলাই ঘৰত উৎপাত নকৰিব আকৌ মোৰ ৰুদ্ৰমূৰ্তি উঠিবলৈ হ'লে পিয়াঁচে মাৰি পঠিয়াই দিম আকৌ গম নাপাব আকৌ পেহী আপুনি সঁচা কথাটো কেলে কৈ নিদিলে মোৰ দেউতাহঁত আহিছিলে বুলি এনেই আপোনাৰ গালি পাৰি থৈ গ'ল পেহাই মোৰ বেয়া লাগিছে নহয় এতিয়া তুমি এই মানুহটোক চিনি নোপোৱা এই মানুহটো বৰ বেয়া বুজিছা নাই তুমি
যদি কৈ দিওঁ নহয় একদম এতিয়া ওলা বুলি খেদিব ওলা এতিয়া ওলা একদম বস্তু দলিয়াই খেদি থৈ আহিবগৈ বুজিছা নাই তুমি সেই খাতিৰহে মই নকলো আচল কথাটো এই মুখখনহে মিঠা বুঢ়াটো ভৰকৈ গমিছে নাই বোৱাৰী বোৱাৰীকে নহ'লে খেদিব তোমালোকে দেউতাহঁতে বিচাৰি সি ইয়াত হুলস্থুল লগাইছে বুলি ক'লে অ হয় নেকি মই এইবোৰ টেঙৰ মানুহ কাৰণেহে খাই আছো এই বুঢ়াটোৰ লগত গম পাইছা নাই তুমি এই বুঢ়াটোক আচল কথা মই নকওঁ নহয় এইবোৰ কথা ক'বলৈ হ'লে এইবোৰ বেয়া বিহা কৰিব নহয় খেদিব ৰবুকো খেদিব তোমাকো খেদিব সেই খাতিৰহে মই একো নাই কোৱা এই বুঢ়াটো ডেকা কালত অল্প উৎপাত আছিলে নি কেঁচাই খোৱাটো এইটো একদম সেই চাবৰ লগতে কাজিয়া পেচাল মই টেঙৰ মানুহ কাৰণেহে যি টি কথাবোৰ কৈ মানুহবোৰক ফুচলাই মেলি যেনিবা কাজিয়া পালৈ আহোঁ বুঢ়াটো যেতেই যায় তেতেই কাজিয়া আহে বৰ বেলেগ বুঢ়া এইটো বন্ধুসকল আজি পেহীয়ে ভাল বচালে দেই নহ'লে কিন্তু দেউতাহঁতে গম পোৱা হ'লে বহুত ডাঙৰ কেছ হৈ গ'লহেঁতেন আজি বন্ধুসকল দেখিছেনে বাৰু আমাৰ এই পলাই অহা নছোৱালীজনীক দেউতাকহঁতে বিচাৰি আহিলে যেনে তেনে আজি বচাইছো হো আজি নহ'লে আমাৰ ৰবুক গোলাকে পিটিলেহেঁতেন আজি খণ্ডটো ইমানতে সামৰি দিছোঁ যদিহে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আগলৈ কি হ'ল আমাৰ লগত আমি ভালকৈ সংসাৰ কৰিব পাৰিম নে নাই চাবলৈ হ'লে হেৰি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব ঘণ্টা বটনটো দবালেহে সৰ্বপ্ৰথমে আমাৰ খণ্ডবিলাক চাবলৈ পাব আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নতুন খণ্ডৰ সৈতে